আজি লৈ আহিছো তিয়হেৰে ৰন্ধা মাছৰ জোল আৰু এই টেঙা জোলখন আসলতে গৰমত খাবলৈ খুব বেছি ধুনিয়া হয় তেতিয়াহলে আহক দেৰি নকৰো ৰেচিপিবিধ আৰম্ভ কৰো আশা কৰো ৰেচিপিবিধ আপোনালোকৰ ভাল লাগিব জোলখন প্ৰস্তুত কৰিবৰ কাৰণে উপাদানকিটা লৈ লৈছো তিয়হ লৈছো এটা নেমু লৈছো এটা অকনমান নিমখ হালধি আৰু বগা সৰিয়হ লৈছো কেইটামান কেঁচা জলকীয়া এইখিনি উপাদানেই লাগিব এতিয়া প্ৰথমে মই তিয়হটো খুব ভালকে এদৰে আগগুৰি কাটি অকনমান আসলতে এদৰে ঘহি লব লাগে তেতিয়া আঠাটো গুছি যায় তিতা নহয় বুলি কয় এতিয়া বাকলি গুছাই লৈছো তিয়হটো আৰু মিহিকৈ পিহনাত মই পিহি লম এদৰে পিহি লৈছো আপোনালোকে কাটি লবও পাৰে মই পিহি ললো এয়া চাওক এতিয়া মাছ কেইটাত নিমখ হালধি সানি লৈছো আৰু এতিয়া এইখিনি ভালদৰে ফ্ৰাই কৰি লম খুব বেছি ফ্ৰাই নকৰো যেহেতু মাছৰ জোলৰ এয়া মই এখন কেৰাহীত তেল দিছো ইয়াতে এতিয়া মাছ কেইটুকুৰা দি দিলো ইয়াতে ভাজি লম এয়া মাছ কেইটুকুৰা ভাজি ললো অকনমান লুটিয়াই দিছো যাতে দুইটা ফালৰ পৰা ভালদৰে ভাজ খাই আহে এয়া মাছ ভাজা হৈ গৈছে খুব বেছি কাৰাকে ভাজা নাই এতিয়া কাহি ৰাখিছো এতিয়া এইখিনি তেলতে কেইটামান কেঁচা জলকীয়া দি দিছো লগতে অকনমান সৰিয়হ দিছো সৰিয়হকণ দি মই ঢাকন লগাই দিও নহলে খুব ফুটে আসলতে সব ফালে পৰি যায় এয়া সৰিয়হ কেইটা কোলা পৰি আহিছে এতিয়া ইয়াতে পিহি লোৱা তিয়হখিনি দি দিছো খুব ভালকে লৰাই দিলো এদৰে এতিয়া ইয়াতে হিচাপ অনুসৰি মই নিমখ দিছো নিমখটো হিচাপ অনুসৰি দিব লগতে অলপমান হালধি দিছো আৰু ভালকে আকৌ এবাৰ এদৰে হেতাৰে লৰাই দিছো এতিয়া ঢাকন লগাই দিছো এইখিনি ভাজ খাবলৈ দিম এতিয়া প্ৰায় 10 মিনিট মান হল লাহে লাহে ভাজ খাই আহিছে তিয়হখিনি ইয়াতে হিচাপ অনুসৰি মই গৰম পানী ব্যৱহাৰ কৰিম এয়া গৰম পানী দিছো আপোনালোকে জোলখন যদি পাতল বেছি হলে ভাল পায় তেতিয়া পানীৰ পৰিমাণটো বেছিকে দিব যদি বেছি পাতল নকৰে পানীৰ পৰিমাণটো কমাই দিব এয়া পানী দিলো এতিয়া অলপমান উতলিবৰ কাৰণে পুনৰ এবাৰ ঢাকন লগাই দিছো আৰু এই জোলখন আসলতে গৰমত বৰ ভাল হয় খাবলৈ এয়া চাও খুব ধুনিয়াকে উতলি আহিছে এতিয়া ইয়াতে মই ভাজি থোৱা মাছ কেইটুকুৰা দি দিছো এয়া মাছ কেইটুকুৰা দি এবাৰ ভালকে এদৰে লৰাই দিলো আৰু পুনৰ ঢাকন লগাই দিম প্ৰায় 10 পৰা 15 মিনিট মান সময় এদৰে ঢাকনৰ ৰাখিম এয়া চাও মাছৰ জোলখন খুব ধুনিয়াকে উতলি আহিছে আৰু ইয়াতে এতিয়া অলপমান নেমু চেপিম যেহেতু টেঙাকে বনাইছো এয়া ইয়াতে নেমু চেপি দিছো টেঙাটো আপোনালোকে নিজৰ হিচাপতে দিব অকনমান বেছি খালে বেছিকে দিব কমাই খালে কমকে দিব খুব ধুনিয়া হয় এদৰে মাছৰ জোলখন তিয়হেৰে ৰন্ধা গৰমত খাবলৈও খুব ভাল লাগে এতিয়া এয়া টেঙা জোলখন আমাৰ প্ৰস্তুত হৈ গৈছে এতিয়া গেছৰ ফ্লেম মই অফ কৰি দিছো এয়া প্ৰস্তুত হল এতিয়া এদৰে এটা বাউলত মই পৰিবেশন কৰিছো এদৰে আপোনালোকে যদি ৰাতি খাই চোৱা নাই তিয়হেৰে ৰন্ধা মাছৰ টেঙা জোল খাই চাব খুব বেছি ধুনিয়া হয় আৰু গৰমতো খাই ভাল লাগে আশা কৰিছো আজি ৰেচিপিটো আপোনালোকৰ ভাল লাগিব এদৰে বনাই খাই চাব ধন্যবাদ